हेलो एवरीवन की खबर सकलोरे आशा करो सकलो भाले आछे आरो पोनप्रथमते आपनालोक सकलोলৈকে रंगाली बिहुर बहुत बहुत हियापरा शुभेच्छा থাকিলে आरो आशा करो অসমীয়া নৱবৰ্ষটো যে সকলোৰে ভালে ভালে যাওক সুস্বাস্থ্যৰ অধিকাৰী হওক সকলো তাই ভগৱানৰ ওচৰত কামনা কৰিলো আৰু যেহেতু বহুদিন একো ব্লগ নিয়া নাই সেইভাবে ভাবিলো আজি যেহেতু গৰু বিহু হয় तार बारे आजिर दिनटुत मैं की करूँ केनेदरे पार करूँ ताके आपनालोकर লগত शेयर कर एटा ब्लग आरम्भ करूँ पिछे इतना 2 बाजी गले आबेलिए हल जीहेतु आगबेला समय आमार गरु बिहुर दिना मृतकर हो एभाग नियम करा है সেইভাবে ताते व्यस्त थका हल तारपाছত घिला पिठा दुटामान बनाबले आछे सेयाও बनाई ललो और हेखिनि करि थाकोते दिनटु पारे हो गल और जी कि নহওক এতিয়া बाकीखिनि दिन बाकी दिनटुनो केनेदरे मैं पार करूँ ताके आपनालोकर লগত शेयर करिम गतिके ब्लगटो शेषলৈকে চাই থাকিব আৰু ভাল পালে लाइक कमेन्ट কৰিবলৈ নাপাহৰিব गतिके बोलो ब्लगटो আজি स्टार्ट करूँ আৰু এয়া মই যে ৰাতিপুৱা তেল পিঠা বনালো বুলি কৈছিলো এয়া বৰ পিঠা বুলিও কয় কিছুমানে ঘিলা পিঠা বুলিও কয় আমি এয়া খুব ধুনীয়াকৈ গুটিকেইটা পিঠা ফুলিছে দেখিছেনে এতিয়া 4 बाजी 50 मिनिट मान গৈছে আৰু আবেলি হল আৰু তাৰ মাজতে মই ভাত খালিলো ভাত মানে আজি আকৌ আমি পইতা ভাত খাওঁ গৰু বিহুৰ দিনা বাৰু আপোনালোকে কি খায় দিনত আমি পইতা ভাত খাওঁ আগদিনাখন ৰাতি অকণমান ভাতটো বেছিকৈ বনাই ৰাখি থৈ দিওঁ আৰু পিছদিনা আমি পইতা ভাত খাওঁ তাৰ পাছতে সো ভাতকেইটা খাই পেলাই এতিয়া মাজতে মই অকণমান সময় পালে ঠিকভাৱে কেক এটাও বনাই লওঁ বুলি ভাবিলোঁ কেকটো रेसिपी एक शेयर करा ना आज सो बेया नापाब समय एकेबारे अभाव সেইভাবে रेसिपी एक शेयर নাই কৰা আৰু জাস্ট কেকটো বনাই মেলি মই পাতি থৈছোঁ কিমান দূৰ হৈছে কিমান দূৰ আগবাঢ়িছে আপোনালোককো দেখাবলৈ ইয়া কেকটো ভগৱানৰ পৰা ভালদৰে ফুলিছে বাৰু ইয়া চাওকচোন ধৰিব পাৰিছে না আপোনালোকে या केकটো ফুলিছে ইয়াত ধৰিব পাৰিছে না একেবাৰে ওপৰলৈকে ফুলিছে কেকটো ভগৱানে কয় এতিয়ালৈকে সো এতিয়া টাইম হোৱা নাই তো ইয়াক আৰু মই অলপ সময় ৰাখিব লাগিব ঠিক আছে সো এতিয়া কেকটো হৈ থাকিব আৰু সেইভাবে মাজৰ সময়খিনি এতিয়া মই মাৰ লগত শাক বাছিবলৈ যাম মানে আজি যে গৰু বিহু আপোনালোকে বাৰু 100 বিধ শাক খায়নে आमार माए जा जोगार कर बोलकचोन चाव किनो शाक पाइছো आमी कि शाक पाला तो मधुला कचु कोनटो कि कइ दियासोन एटु मान धनिया एटु खतरा जलकिया जलकिया एटु नुनिया नुनिया एटु घिउ कचु एटु पचला पचला मरीचा मरीचा कठाल मुची धनिया एटु मधुलेन एटु दुरुन दुरुन एटु पानी हेरी पानी खुतरा एटु मधुरिया मसंदरी गाजर भेंडी पाचलिबिलाको परिब माने न जिका टेंगेची बरमानी एटु बन जलकिया एटु होइसे बुटर आग एटु बिलाही आग एटु तियह एटु नरसिंह कला न আৰু এটু কি পানী খুতৰা মাটি খুতৰা দুটা থাকে নি দুটা থাকে এটু পানী খুতৰা আৰু এয়া তাৰপিছত এইবিলাক মৰিচা ধনিয়া আৰু আনো হে এই ধনিয়া এতিয়া 31 বিধ হৈছে এতিয়া 31 বিধ হৈছে আৰু সেইফালৰ পৰা আনোগৈ অলপ এয়া কি বাৰু ধৰিব পাৰিছেনে আমৰলি টোপ এয়া বহাগ বিহুত আমৰলি টোপটো বহুতেই খায় আৰু খাবও লাগে বোলে নাজানো কিয় খাব লাগে কি ইয়াৰ কাৰণ আছে কিন্তু परम्परा बुली
ৰক্ষা কৰোঁ সকলোবিলাক। এয়া পিছে আমাৰ ভিনদেউৱে দি থৈ গৈছে দেই, নহ'বা আমি নাপালোৱেহেঁতেন, কাৰণ ইয়াতে আনি দিয়া মানুহ বা বিচৰা মানুহ নাই তেনেকৈ। বাট গাঁৱৰ পৰা আহি ভিনদেউৱে দি গৈছে, তাৰ বাবে ভিনদেউক বহুত বহুত ধন্যবাদ। এয়া আৰু দুবিধমান শাক আনিছে দেই। কি কি আনিলা? এইটো ঢেকীয়া পালোঁ, ঢেকীয়া, তাৰপৰা এইটো শেৱালি আগ, তাৰপিছত 32, 33 বিধ হ'ল। এইটো কচু, ক'লা কচু 34 বিধ এইফালে হৈছে। যাওঁ কি পাম। ঠিক আছে, এয়া মায়ে একেবাৰে শাক গোটাইহে এৰিব আজি। এয়া কি কি পালা? এইটো কি? সেইটো বেলৰ আগ, বেলৰ আগ আৰু লাই জাবৰি। কোনটো লাই জাবৰি? ভালকৈ কোৱা। এইটো এইটো লাই জাবৰি আৰু এইটো বেলৰ আগ, দুবিধ পালা। আৰু কি পাওঁ এতিয়া? 34 হৈছিলে, 35, 36 হৈ গ'ল ন? 36 আছিলে। এতিয়া কেইবিধ থলা? এইকেইটা মই পাকঘৰৰ পৰা ইনভাইট কৰিলোঁ, চোৱা। লাও পালোঁ, কোমোৰা পালোঁ, অমিতা পালোঁ, কেৰেলা পালোঁ, আৰু আছিলে কুন্দুলি এটা আছিলে ন? এইটো কুন্দুলি 8, 9, 10, 40টা হ'ল। 40 এতিয়া আনিলোঁ 36 ন? 36, 37, 8, 9, 40, 41 হ'ল। 41 আকৌ এতিয়া অনাকেইটা ৰাচনা, এইটো কি? এইটোৱে ৰাচনা হ'বলা। এইটো ৰাচনা, এইটো ৰাচনা আনিছিলা, এইটো ডিমৰু, ডিমৰু আনিছিলা। 43, এইটো আলু আগ, এইটো বিলাহী আগ। 44, 45, তাৰপিছত এইটো কোমোৰা, 46, তাৰপিছত আছে ভেদাইলতা, 47, এইটো হেৰি বুলি কৈছে, এইটো ভেকুৰীৰ আগ, এইজোপা বেলেগ ভেকুৰী। 48, তাৰপিছত এইটো আকৌ ৰঙা আলু আগ, 49, সিমানেই হ'ল। 49, 50 হ'ব নেকি? আৰু কি আনিম? দুবিধমান 9 হ'ল নহয়, আৰু এবাৰ দিলে 50 হ'ব। 50 ফাইনেলি হৈ গ'ল। এয়া মই কি পালোঁ চাওক, ৰ'ব কেমেৰাটো জুম হৈছেনে? এয়া দুপৰ টেঙা, এইটো দুপৰ টেঙা পাই গ'লোঁ মই। চ' ফাইনেলি 50 বিধমান শাকৰ লগত লাগি থাকোঁ দে। মোৰ চাগে কেক হৈ গ'ল। ব'লক কেকটো চেক কৰি লওঁ, যদি হৈ গ'ল আৰু কেকটো নমাই দিম। ব'লক এবাৰ দেখাই লওঁ কেকটো কেনেকুৱা হৈছে চাওক। চ' আমাৰ কেক বা এতিয়াতো হৈ গৈছে। এয়া টুথপিক দি চেক কৰাৰ প্ৰয়োজন নাই, তথাপিও এবাৰ চেক কৰি দিছোঁ। এয়া দেখিছে ন, ক্লিন আহিলে। চ' গেছটো অফ কৰি দিছোঁ আৰু এইটো এনেকৈয়ে থাকিব দিম। ঠিক আছে, চাগে এইটো উলিয়াই দিলে ভাল হ'ব। গৰম কেৰাহীটোৰ পৰা উলিয়াই দিওঁ। সাৱধান, বহুত গৰম হৈছে বেছি। এইফালে ৰাখি দিওঁ। কি কি আছে তোমাৰ পানীটোত? বছ আছে, নহৰু আছে। এইটো পানীটো গধূলি ছটিয়াব লাগে ন? বাহিৰে ভিতৰত ছটিয়াব লাগে। আৰু গৰু বিহুৰ দিনা সন্ধিয়া ঘৰৰ আগফালে বোলে জাক দিওৱা আৰু পৰম্পৰা আছে। আগতে একচুৱেলি আমাৰ গৰু আছিলে, তেতিয়া আমাৰ সকলোবিলাক নিয়মে আমি পালন কৰোঁ। খুব ভাল লাগে, গৰু গা ধোৱাৰ পৰা আৰম্ভ কৰি মাহ হালধিৰে গা ধোৱালৈকে সকলোখিনি। আৰু সন্ধিয়া আগফালে জাকো দিয়ে, মাখিয়তী দিয়ে, খুব বেছি ভাল লাগে। আৰু এতিয়া যিহেতু গৰু নাই, তথাপিও আগফালে জাককণটো দিবই পাৰে নহয় জানো? তাৰে বাবে মায়ে ৰেডি কৰি আছে। ব'লক আমি চাওঁ মায়েনো কেনেকৈ কি কৰি আছে। কিবা এটা আছে নেকি? এনেকুৱা এইবিলাক ক'ৰবাত লাগি এই জাকটোত পৰা কি কি দিব লাগে আৰু তুমি কি কি দিছা সেইটো কৈ দিয়াচোন। কি কি নাপালা, কি কি পালা? তুঁহ দিব লাগে, তাৰপিছত বিলঙনি, বগৰী আৰু কেঁচুমতা বুলি কওঁ। তুমি কি কি পালা এতিয়া? মই পালোঁ বগৰীডাল পালোঁ, বিলঙনি পালোঁ, তাৰপিছত তুঁহৰ বদলি কাঠৰ গুৰি দিলোঁ। তাৰপিছত আৰু জ্বলিবৰ কাৰণে এইবিলাক যি দিয়ে আৰু। নহ'লে নজ্বলিব। তুমি কি নাপালা কি? এই কেঁচুমতা এটা দিয়ে। অকল সেইটোৱে মিছ আছে আমাৰ। ঠিক আছে।
এতিয়া আমাৰ মায়ে জাক দিবৰ কাৰণে এয়া লৈছে। নিয়মবোৰ কৰিবলৈ আমি চেষ্টা কৰোঁ, নহ'লে এইবিলাক এতিয়া আমি যদি শিকি নলওঁ পাহৰি যোৱাৰ চান্স থাকে পিছত, আৰু দেখাওঁতাও পিছত নাথাকিব। গতিকে মাহঁতে এনেদৰে কৰি থাকোঁতে লগতে আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে বা নৱপ্ৰজন্মখিনিয়ে শিকি লোৱাটো মই বিচাৰোঁ আচলতে, তেতিয়াহে এই পৰম্পৰাবিলাক জীয়াই থাকিব। গতিকে সকলোৱে এই নিয়মবিলাক মানি চলিব বুলি মই আশা কৰোঁ। এয়া মোৰ স্কিন ক্ৰাফ্টৰ প্ৰডাক্টৰ বাঁহটো জ্বলাই দিছে লগতে। আৰু নতুন বিচনী এখন লাগে ন ইয়াত জাকৰ বতাহটো বিচিবলৈ হ'বলা। নতুন বিচনী আমি পাহৰি গ'লোঁ, বিচনী দৰকাৰেই নহয়, পাহৰি গ'লোঁ। এয়া ওপৰত বিলঙনি আৰু বগৰী আগ দি দিছোঁ, বগৰী জেংটো আচলতে দিব লাগে। জাক দিয়া হৈ গ'ল, ভিতৰলৈ যাওঁ এতিয়া। তিলৰ লাডু কেইটামান বনাম বুলি ভাবিছিলোঁ, চাওঁ পাৰোঁনে নোৱাৰোঁ। ভিতৰলৈ যাওঁ। এইফালে পাপায়ে ধূনা দিবৰ বাবে ৰেডি কৰিছে। আমাৰ একচুৱেলি সদায় ধূনা দিয়া হয়, কিছুমান বস্তু আমি এতিয়াও ফ'ল' কৰোঁ। গধূলি ধূনাৰ যিটো গোন্ধ ঘৰত দিলে যিটো ভাল লাগে, সেইটো আচলতে সৰুকালৰ পৰা পাই আহিছোঁ আৰু এতিয়াও পাহৰিব পৰা নাই, আৰু সেইবাবে আমাৰ ঘৰত সদায় ধূনা দিয়ে, পাপাই দিয়ে একচুৱেলি সদায়। এয়া তাৰ বাবে ৰেডি কৰি আছে। শাক হৈছে আৰু এইটো শাকটো হৈ যাব নেকি? জলকীয়া দুটা লাষ্টত ফালি দিলোঁ, তিনিটা দিলোঁ মই জলকীয়া। এইখন অকণমান থুপথুপীয়াকৈ ভাজি বনালোঁ। আপোনালোকে কেনেকৈ বনায় বা কেনেকৈ খায় পাৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি কমেণ্ট লিখিবলৈ এলাহ লাগে লাইক এটা কৰি দিব ভিডিঅ'টো। এতিয়া ইয়াতে এটা ডিম দি দিম। আপোনালোকে আমৰলিটোক এনেকৈয়ে বনায় নে বেলেগ পদ্ধতিৰে বনায় পাৰিলে জনাবচোন। আমি এনেকৈয়ে বনাওঁ। এটা ডিম যথেষ্ট, যিমানকৈ আমৰলিটোত চাই ডিমটো ভালদৰে ভাঙি পেলাব লাগিব। মিক্স কৰি ভাজি পেলাব আৰু আমৰলিটো ৰেডিয়ে হৈ যাব। আমাৰ আমৰলিটো হৈ যাব। গেছ অফ কৰি দিওঁ নি মা? এয়া মানে মই এইবাৰ প্ৰথম বনাইছোঁ, মাক সুধি নাইছোঁ। মাক এতিয়াই সকলোবোৰ বস্তু শিকি থাকিব লাগে এটা এটাকৈ। গেছটো অফ কৰি দিব লাগিব, অফ কৰি দিওঁ। আৰু এয়া আমৰলিটো ৰেডি। এয়া দেখিছেনে? এয়া আমি মা পাপা আৰু মইহে, আমালৈ ধুনীয়াকৈ হৈ যাব খুব। এতিয়া আৰু এইখিনি ৰেডি বাছ। অথনি যে বনাই থৈছিলোঁ কেকটো, এতিয়া আমি এইটো ডিমৰ পৰা একদম ঠাণ্ডা হৈ গ'ল, বহুতখিনি কাম কৰিলেতো তেতিয়ালৈকে। এইটো এতিয়া আমি উলিয়াই ল'ম। প্ৰথমতে চাইজকেইটা অকণমান এনেকৈ, আৰু ভিডিঅ'বিলাকত যেনেকৈ দেখিছেই নহয়, আৰু চাইডকেইটা অকণমান এৰুৱাই ল'ব। এনেকৈ অলপ থপথপাই দিব। এয়া কেকটো ওলাই গ'ল। এয়া ঠিকে আছে, দেখিছেনে? বাট এইটো ছাইড মোৰ অকণমান বেকা হ'ল, কাৰণ মোৰ কেক এইটো ছাইড এয়া দেখিছেনে? এইফালে অকণমান ঠিক, এইফালে অকণমান পাতলা হৈছে, মানে মোৰ কেকটো অকণমান বেকাকৈ থাকিলে পেনখন। আদাৰৱাইজ খুব ধুনীয়া হৈছে কেকটো। মই কাটি দেখাই আছোঁ। ইমানটো চাইজ হ'ব নহয়।
এতিয়া এইটো পিচটো চাওক একদম ওচৰৰ পৰা জালি একদম স্পঞ্জি হৈছে নাই এইটো দেখিছে নহয় এইটো হৈছে একদম পাৰফেক্ট কেকটো চ' এয়া মোৰ কেক এইখিনিতে গোটেইখিনি পিচ কৰি একেবাৰে কাটি ল'ম ঠিক আছে ভিউৱাৰ্ছ এতিয়া সন্ধিয়া 8 বাজি গৈছে আৰু আলহী নাই ঘৰত অকলে আছোঁ দেখালোঁ আপোনালোকক আলুৰ টোপ ভাজিলোঁ শাক ভাজিলোঁ তাৰপিছত কেক কাটিলোঁ আৰু এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মইনো বিহুত কি বনালোঁ তাকে অকণমান দেখাওঁ এয়া অকণ সজাই আনিছোঁ প্লেটত কলপাত এখন কাটি ধুনীয়াকৈ ফটো দিম বুলি ভাবিছিলোঁ ফেচবুক পেজত চ' তাৰ বাবে অকণমান সজাইছিলোঁ গতিকে দেখাই দিওঁ আপোনালোকক মইনো কি বনালোঁ এয়া এইটো বনালোঁ মই নৰ্মেল যিটো তিলৰ পিঠা সেইটো বগা বৰা চাউলটো আৰু ভিতৰৰ পুৰটো মই তিলৰ ৰাখিছোঁ আৰু এইটো একে ব্লেক ৰাইচটোৱে বনাইছোঁ পিঠা আৰু ইয়াৰ কিন্তু ভিতৰৰ ফিলিংটো মই নাৰিকলৰ ৰাখিছোঁ চ' গতিকে অপজিট কৰিছোঁ বগাটোত কলা মানে তিলৰ পুৰ দিছোঁ আৰু কলাটোত বগা অৰ্থাৎ নাৰিকলৰ পুৰ দিছোঁ নেক্সট মই নিমকি এই নিমকিকেইটাত কিন্তু মই একেবাৰে বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই তথাপিও চাওকচোন কিমান ধুনীয়াকৈ ফুলিছিলে আৰু মচমচীয়া হৈছে নিমকিকেইটা তাৰপাছত বনালোঁ নাৰিকলৰ লাড়ু দেখিছেনে কিমান ধুনীয়া বগা হৈছে নাৰিকলৰ লাড়ুকেইটা একেবাৰে এয়া তাৰপাছতে এইটো বনালোঁ তিলৰ লাড়ু আজি যে কৈছিলোঁ প্ৰথমবাৰ বনাইছোঁ বৰ বেছি ভাল নহ'ল মানে মিহি নহ'ল তথাপিও প্ৰথমবাৰ বনোৱা হিচাপত ঠিকেই আছে বুলি ভাবিছোঁ আৰু তাৰপাছত এইটো মই আটাৰ লাড়ুৰ ৰেচিপিটো মোৰ চেনেলত আছে আপোনালোকে চাব যদি জানিব বিচাৰে খুব টেষ্টি হয় এইটো নেক্সট বনালোঁ মই এইটো তেলপিঠা কিছুমানে বৰপিঠা বুলিও কয় ঘিলা পিঠা বুলিও কয় এইটো আজি বনাইছিলোঁ ৰাতিপুৱা দেখাইছিলোঁ আপোনালোকক তাৰপাছত এইটো হৈছে কেক এতিয়া যিটো আপোনালোকক কাটি দেখাইছিলোঁ চাওকচোন ইয়াৰ স্পঞ্জটো চাওক অকণমান জুম কৰি দিছোঁ আপোনালোকক অ'কে ক্লিয়াৰ কৰি দেখাইছোঁ এইটো ইয়াৰ স্পঞ্জটো দেখিছেনে এইটো জালিবিলাক দেখিছেনে ইয়াৰে কিমান এইটো খুব ভাল হৈছে কেকটো খায়ো চালোঁ এনেকুৱা নহয় যে খাই চোৱা নাই খায়ো চালোঁ খুব টেষ্টি হৈছে গতিকে বিহুত মই ইমানখিনিয়ে বনালোঁ এইবাৰ আপোনালোকে বিহুত কি বনালে কি নাই বনোৱা কেনেকৈ বনালে পাৰিলে মোক শ্বেয়াৰ কৰিলোঁ কি বনালোঁ আজিৰ দিনটো কেনেদৰেনো পাৰ কৰিলোঁ সকলোখিনি আপোনালোকৰ লগত দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু এতিয়া 8:30 মানে বাজিলে আৰু চ' ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ আৰু শেষ কৰাৰ আগতে ভাবিছোঁ চাকি বিহুৱে গাই লওঁ যোজনা এষাৰি গাওঁ আৰু তাকে গাই মোৰ ব্লগটো আজি শেষ কৰিম যিহেতু মই আগতে বিহু নাচিছিলোঁ আৰু পাছত পঢ়া শুনা এইবিলাকৰ লগত লাগি মোৰ কালচাৰেল লাইনটো একেবাৰে টাচ নাইকিয়া হৈ গ'ল বাট বিহুৰ যিটো আৱেগটো এইটো মানে এতিয়াও মনত আছে মানে বিহু বুলি ক'লে এতিয়াও নাচিবৰ মন যায় গাবৰ মন যায় গতিকে যোজনা এষাৰি গাই মই আজি ব্লগটো ইয়াতে শেষ কৰিম উৰে গছতে মই বাহেললে হৈছে নাই পাৰিবি ইটো লাহুনেৰে কি ৰূপ বঢ়াই দিয়া ঐ বিহু মাৰিবলৈ যাওঁ ধন্যবাদ চ' ইমানখিনি কৈ মই আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আহক আৰু মেইনলি সুস্বাস্থ্যৰ গৰাকী হওক যিহেতু লাষ্ট 2টা বছৰ আৰু বৰ্তমানৰ বছৰটো ইমান এটা ভাল নহয় সকলোৰে গতিকে সকলোৰে ভাল হওক তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ আৰু যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেদৰে ধুনীয়া ধুনীয়া ব্লগ আৰু ৰেচিপিবিলাক জানিবলৈ আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো আজি সামৰণি মাৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ